নমস্কাৰ মই দীপিকা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমি দুয়োজনী বান্ধৱী আজি দোকান বন্ধ কৰি ভাবিলো অলপ ফুৰি আহোঁগে আৰু প্ৰথমেই আমি ভাবিলো যে আজি আমি মন্দিৰলৈ যাম গতিকে আমি এভাগী বিষ্ণু মন্দিৰ আছে তালৈ গলো আৰু তেখেতৰ মানুহজনে আমাক মেট্ৰো ষ্টেচনত থৈ আহিলেগে আৰু তাৰ পিছত আমি এদিনৰ কাৰণে গুটে মানে মেট্ৰো টিকেটটো লৈ ললো যাতে আমি জলৈকে নাযাওঁ কিয় মেট্ৰোৰে আমি যাব পাৰিম মানে সোনকালে পোৱা যায় ন মেট্ৰোত গলে গতিকে আমি একদম এদিনৰ কাৰণে টিকেট লৈ ললো আৰু এয়া আমাৰ প্ৰথম যাত্ৰা আৰম্ভ আমি এতিয়া গৈ আছো এয়া মন্দিৰলৈ বুলি 아주 파래 나의 앞에 있는 네 모습도 눈부시기만 해 세상은 따뜻해 나의 곁에 있는 너로 변하지 않는 네 모습으로 난 늘 এয়া আমি মন্দিৰ পাই গলোহি মন্দিৰৰ চৌহদটো ইমান সাফাকে ৰাখিছে নহয় ইমান ডাঙৰ চৌহদটো ইমান ধুনীয়াকে সাফাকে ৰাখিছে মানে পাত এটাও পৰি থকা নাই ইমান ধুনীয়াকে ৰাখিছে আৰু কেৰেলাৰ মন্দিৰবোৰত নহয় ইমান ধুনীয়াকে পূজা অৰ্চনা হয় নহয় হসকে মনটো ভাল লাগি যায়গে মই আপোনালোকক ভিতৰ ভাগ দেখাব নোৱাৰিলো যিহেতু মোবাইল নিবলে দিয়া নাছিলে বাহিৰতে মোবাইল বেগ থৈ যাব লগা হ'ল সেইবাবে মানে মই আপোনালোকক দেখাব নোৱাৰিলো বহুত ভাল লাগিলে তাৰ পিছতে আমি হে মন্দিৰৰ দৰ্শন কৰি পূজা কৰি পেলাই তাৰ পিছতে তাত প্ৰসাদ দিয়া হৈছিল আৰু আমি হে প্ৰসাদ গ্ৰহণ কৰিলো খাবলৈ খুব ভাল লাগিলে প্ৰসাদ ভাগ খাই বহুতেই ভাল লাগিলে তাৰ পিছতে আমি মন্দিৰৰ পৰা ওলালো 12টা মান বজাত ওলাইছো ওলাই পেলাই আমি এতিয়া ভাবিছো বেলেগ কাম আছে তালৈ যাম প্ৰথম আমি ডক্টৰ তাত গলো গৈ পেলাই আহি পেলাই তাৰ পিছত আমি আকৌ কাপোৰৰ দোকানত গলো কাৰণ ইহঁতৰ মানে এওঁলোকৰ আহি আছে অনম ফেষ্টিভেল গতিকে তেওঁ কিবা শাৰী আৰু ব্লাউজ লবলৈ গৈছিলে লগতে মও শাৰী এখন ললো বাৰু তাৰ পিছতে আমি যেহেতু দিনটো মেট্ৰো টিকেট লৈছো একদম ইমানে মেট্ৰোত উঠিছো কালি মানে 9টাৰ পৰা ৰাতিপুৱা বেছিভাগ সময় মেট্ৰোতে ঘূৰিলো দিনটো মানে ইটো ষ্টপিছৰ পৰা হিতুলে গৈছো ইমান সহজ নহয় মানে পুতুককে পোৱা যায় খুব সোনকালে পোৱা যায় যে গতিকে একদম বহুত ভাল লাগিলে কালি আৰু দুইজনীয়ে কাপোৰ কানি কিবা কিবি চালো মেলিলো তাৰ পিছতে প্ৰসাদ খাইছিলো ভাত খাইছিলো মানে 11টা 11:30 মানত তাৰ পিছত ইমান ভোক লাগিলে আমি দুইজনী গৈ পেলে মছলা দোসা খালো আৰু মছলা দোসাই মোৰ মন নভৰিলে মই ভাবিছো না সমোসা চাট এটাও খাও হে সমোসা চাট এটা ললো তেও কিন্তু ইমান নাখালে ইমান টেষ্ট নেপালে বলে খাবলে মই খালো বেছিভাগ আৰু তাৰ পিছত নিজে খালে নহব নহয় মানুহজনৰ ঘৰত আছে নহয় তেওলকো এটা পাৰ্সেল লৈ আহিলো কিবা কিবি